কাক দিছিলি গুতমৰ ঘৰত দিছিলো তো আলু পাৰি দিব কাৰণে এইটো গুতমক ছবি লিখ কৰিছিলো তাকে লৈ আনলো কেনকা ছবি চাং ল এ গাহে ছবি নেকি মোচোন তাৰ সিকি ভাল জানো কেতে কালুছিনো 50 টকা ল ইয়াৰ কাৰণে চোন মোৰ দাদাঙৰ সে আলু পাৰি দিব কাৰণে ছবি ৰ ইয়াত কই ডাঙৰ এখন আপোনাক ফিতে লিখি দাম হ'ব দে মোৰ ভালে হ'ব ৰ মই যাই আছো ৰ এইখন লোৱা হ'ব হ'ব বা বহুত ডাঙৰ চোন এনে এইখন 50 টকা হেই আৰু দে মোক ককাই ৰখি আছে পাই ৰবা ৰবা ইয়াৰ বাহিৰে মোক চব্জিকে খাস দিবা হ'ব মই যাওঁ আৰু এতিয়া যা যা